প্ৰায় বহুতো ষ্টুডেণ্টৰে এটা প্ৰব্লেম আছে যে ৰাতি পঢ়িব বহিলে টোপনি আহে বা টোপনি লাগি থাকে। গতিকে এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে কি কৰিলে আমাৰ পঢ়াৰ সময়ত টোপনি নাহে বা কেনেকৈ আমি পঢ়াৰ সময়ত টোপনি আঁতৰাব পাৰোঁ। 1 নম্বৰ উপায়টো হ'ল পঢ়া ঠাইখিনি পহৰাই ৰখা। ৰাতি যেতিয়া আমি পঢ়িব লওঁ তেতিয়া পঢ়া ঠাইখিনি পহৰাই ৰখা। যদি পঢ়া ঠাইখিনি এন্ধাৰ হৈ থাকে তেতিয়া আমাৰ টোপনি ধৰিবলৈ ধৰে। তোমালোকে হয়তো গম পোৱা যে যেতিয়া আমি পঢ়ত টোপনি মাৰিব খোজোঁ তেতিয়া আমাৰ পোনে টোপনি নাহে। সেইকাৰণে পঢ়া সময়ত ৰুমটো বেছিকৈ পহৰাই ৰখা। যেতিয়া ৰুমটো বেছিকৈ পহৰাই থাকিব তেতিয়া আমাৰ মনটোৱে দিনৰ অনুভৱ কৰিব আৰু টোপনি নধৰিব। 2 নম্বৰ উপায়টো হ'ল বিচনাত বহি বা শুই কেতিয়াও নপঢ়া। বেছিভাগ ষ্টুডেণ্টে বিচনাত বহি বা শুই কিনে পঢ়ে, যাৰ ফলত সিহঁতৰ পঢ়াৰ সময়ত সোনকালে টোপনি ধৰে। যেতিয়া আমি বিচনাত বহি বা শুই পঢ়োঁ তেতিয়া আমাৰ গাটো আৰাম লাগে আৰু পঢ়িবলৈ আমনি লাগে, যাৰ ফলত আমাৰ টোপনি ধৰে। সেইকাৰণে আমি পঢ়াৰ সময়ত টেবুল ব্যৱহাৰ কৰিব লাগে। আমি টেবুলত বহি পঢ়িব লাগে। টেবুলত বহি পঢ়িলে সোনকালে টোপনি নধৰে। 3 নম্বৰ উপায়টো হ'ল ৰাতি পঢ়াৰ সময়ত টান ছাবজেক্ট বা টান টপিকবোৰ নপঢ়া। ৰাতি এনেই আমাৰ টোপনি ভাৱ হৈ থাকে, তাতে যদি আমি আৰু টান টপিকবোৰ পঢ়িবলৈ লওঁ তেতিয়া আমাৰ মনটোৱে পঢ়াতকৈ বেছি টোপনিলৈহে যাব। সেইকাৰণে ৰাতি আমি ভাল পোৱা আৰু সহজ ছাবজেক্টবোৰ পঢ়িব লাগে। আৰু 4 নম্বৰ উপায়টো হ'ল জোৰে জোৰে পঢ়া। আমাৰ যেতিয়া ৰাতি পঢ়িলে টোপনি লাগে তেতিয়া জোৰে জোৰে পঢ়িব লাগে, কাৰণ যেতিয়া আমি জোৰে জোৰে পঢ়িম তেতিয়া আমাৰ টোপনিটো ভাঙি যায় আৰু জোৰে জোৰে পঢ়াৰ ফলত আমাৰ সোনকালে টোপনি নধৰে আৰু আমি বহু সময়লৈকে পঢ়িব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।